কি খাবা মিছিক বেটা মিছা মাছ খাবা কেনেকে খাবা শুকান মাছ ও এনেকে খাবা ওকে ওকে ডান ওকে পিঁয়াজ নহৰু জলকীয়া এয়া শুকান মাছ এয়া বেঙেনা এয়া হৈছে আলু আমি ৰেডি কৰি লৈছো বলক আমি আৰম্ভ কৰো এয়া তেল গৰম হৈ গ'ল তাৰ পাছত নহৰু জলকীয়া পিঁয়াজ একেলগে দি পেলাই আপোনালোকে অকণমান ৰঙচুৱাকৈ ভাজি ল'ব তাৰ পাছত নিমখ হালধি তাত দি দিব ধুনীয়াকৈ ভাজা হ'লে শুকান মাছখিনিও তাতে দি দিব শুকান মাছখিনি অকণমান ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব শুকান মাছখিনি আপোনালোকে গৰম পানী তিয়াই থ'ব তিয়াই পেলাই ধুই ল'ব ধুনীয়াকৈ তাৰপাছত এয়া আলুখিনিও দি দিলোঁ আলুখিনি দি তাৰপিছত বেঙেনাখিনিও দিওঁ আমি এইখিনিও অলপ অলপকৈ ৰঙচুৱাকৈ ভাজি ল'ম যিমান ভাজিব সিমান ধুনীয়া সোৱাদ হ'ব খাবলৈ আৰু মোৰতো বহুত ফেভাৰিট আপোনালোকেও খাব পাৰে দেই একে সহজ ৰেচিপি অকণমান জ্বলাটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব কাৰণ চবৰে সোৱাদবিলাক বেলেগ ধৰণৰ তো আপোনালোকে নিমখটো আৰু আপোনাৰ জলকীয়া নিজৰ সোৱাদ মতে দিব আৰু মোৰ কণমানিটোৱেতো যিহেতু জ্বলা অকণ খায় সেইকাৰণে মই অকণমান দিছোঁ জ্বলা আপোনালোকে সৰু ল'ৰা ছোৱালীকো দিব পাৰিব খুবেই ধুনীয়া খাবলৈ আঞ্জাকণ এয়া মই অকণ ভাজি লৈছোঁ দেখা পাইছে এনেকৈ ভাজি থাকিব যিমান ধুনীয়াকৈ ভাজিব সিমানেই সোৱাদ হ'ব খাবলৈ তাৰপাছত সেয়া ভাজি ভাজি অকণমান সিজিবলৈ দিব ঢাকন অকণ দি পেলাই তাৰপিছত এইটো অকণমান সিজিবলৈ দিলে তাৰপাছত পানী অকণ দিব লাগিব তাৰপাছত আমি চাই লৈছোঁ ধুনীয়াকৈ দেখিছেনে ইমান ধুনীয়া হৈছে তাৰপাছত এয়া আমি পানী অকণ দি দিলোঁ পানী অকণ দি পেলাই আকৌ অকণমান সিজিবলৈ দিম কোনোবাই থুপথুপীয়াকৈ খালেও খাব পাৰে মোৰ যিহেতু দালি বনাইছোৱেই সেই গতিকে অকণ ভাজিৰ নিচিনাকৈহে খাম এইটো তো এয়া ৰেডি আমাৰ ডিছ বল তোমাক মই দিলোঁ নহয় শুকান মাছ বনাই দেখিলা এইটো কেনেকুৱা হৈছে খাই চোৱাচোন এনেকুৱা তুমি খাই চোৱাচোন টেষ্টি হৈছেনে তুমি যে কৈছিলা কি খাবা বুলি কৈছিলা মিছা মাছ কি খাবা জ্বলা হ'ব পাৰে দেই তুমি অকণ খাই চোৱাচোন টেষ্টি হৈছেনে নাই ইয়ামি নে দেখাই দিয়া কেনেকৈ দেখাবা ৱাও এইটো মোৰ থালি এইয়া শুকান মাছ এইটো পটল ফ্ৰাই আলু ভাজি আৰু এয়া দালি মিছিকে কি কি দি খাইছে শুকান মাছ আলু ভাজি আৰু পটল ফ্ৰাই মিছিক টেষ্টি হৈছেনে নাই আকৌ বনাই দিম দেই মই হ'বনে থেংক ইউ কোৱা